তো গাইজ আজি আমি আহিছোঁ নদীত। ইয়াত বোলে বহুত ডাঙৰ ডাঙৰ মাছ আছে। তো আমি আজি জাল লৈ আহিছোঁ, চাই লওক জাখন দেখাই দিয়া। আজি আমি নদীখনত পূৰা মাছ মাৰি কিমান মাছ আছে চব লুটি লৈ যাম, আহক। মিঠা মিঠা সপোনৰে কোনে মেলা পাতে। এতিয়া পুৰা জাল ৰেডি আৰু আমি এতিয়া মাছ মাৰিম। চাব এতিয়া কিমান মাছ আহে, আপোনালোকে দেখা পাব। গড়ে আছে ধর 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 বাবা আরোটা আসি ডাঙর মাছ। এইটো লোৱা লৈ মানে ওলা প্লাষ্টিক দি তো গাইজ ইয়াত বহুত মাছ আছে আৰু বৰ্তমান নাই চাওঁ নাখে। চাওক গাইজ কি ধুনীয়া। এইটো নদীটো দেখাই দিয়া। এইটো ব্যক্তিগত পুখুৰী নহয়, এইটো নদীৰ মাত্ৰ এটা গাঁত। ইয়াত বহুত মাছ পোৱা যায়, বহুত দ আছে, মই ডুবিয়ে যাম একদম। তথাপি আপোনালোকে নুমি মই দেখুৱাই আছোঁ অলপমান। অলপ পিছত মই নুমি দেখুৱাই আছোঁ আপোনালোকক। আৰু এনেকৈ লৈ ল'লোঁ এতিয়া আৰু চাওঁ কিমান ডাঙৰ মাছ আহে। এবাৰ মানে ভালদৰে নকৰি আমি এতিয়া একদম আকাশ মাৰ্গত ইয়াক উৰাই পঠাম। তো গাইজ আমি এইটো পাৰে এতিয়া গৈ আছো, এইটো পাৰে বেলেগ ফালে মাছ মাৰিব। এবার তো গাইস ইয়ার আরো এসব মাছ চাই লও। ইয়েস মাছটা বললে কি দাও। গাইস আরে মাছ আচ্ছা ঢুকাল দিকে আরে বাগাস Exclusive by Bobby. কোমল মাটিত খোজ দিলে ভৰিৰ নোচা থাকিবই, হেৰালেও বা প্ৰথম মৰম সদায় মনত পৰিবই। কোমল মাটিত খোজ দিলে ইমান দ আছে। তো আজি ভিডিঅ' এইখিনি আহিছিল। তো ভিডিঅ' চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল লগা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।